নমস্কাৰ সকলোকে স্বাগতম জনাইছো কাজিৰঙা নিউজলৈ মই জিজ্জুদি লস্কৰে লৈ আহিছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ সাগলিয়া গেট ধুবুৰীৰ সাগলিয়া গেটত ধুমুহাৰ ধ্বংসলীলা ধুবুৰী ডিস্ট্ৰিক্টত ধুমুহা ধ্বংসলীলা চলিছে বহুতো লোক আহত হৈছে আমি এই মুহূৰ্তত খবৰ পাইছো যে বহুতো লোক আহত হৈছে সাগলিয়া গেটত থকা কোৱাৰেণ্টাইন চেণ্টাৰত এই লোক আহত হৈছে বুলি আমি খবৰ পাইছো সাগলিয়া ধুবুৰীত থকা কোৱাৰেণ্টাইন চেণ্টাৰত বহুতো লোক আহত হৈছে আমি লগতে এটো গম পাইছো যে এই আহত লোকসকলক ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছে আৰু চিকিৎসাধীন হৈ আছে বৰ্তমান এই আহত লোকসকল কিমানজন আহত হৈছে আমি এতিয়ালৈকে এই কথা গম পোৱা নাই বহুতো লোক আহত হৈছে আহত লোকসকলক ওচৰৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে সাগলিয়া গেটত ধুমুহাৰ ধ্বংসলীলা ধুমুহাই ধ্বংস কৰিলে সাগলিয়া গেটৰ বহুতো কোৱাৰেণ্টাইন চেণ্টাৰ আমি আপোনালোকক এতিয়া ভিডিঅ' দেখুৱাই আছো সেই সাগলিয়া গেটত কিদৰে ধুমুহা আহিছিল কিদৰে ধ্বংস হ'ল এই কোৱাৰেণ্টাইন চেণ্টাৰ এয়া আপোনালোকে প্ৰত্যক্ষ কৰি আছে সাগলিয়াহাট ধুবুৰীত যি ধুমুহাৰ তাণ্ডৱ চলিলে তাৰ ভিডিঅ' আৰু আপোনালোকে দেখিবলৈ পাইছে যে সাগলিয়াহাটত থকা কোৱাৰেণ্টাইন চেণ্টাৰত বহুতো লোক আহত হৈছে এই ধুমুহাৰ ফলত এয়া কোৱাৰেণ্টাইন চেণ্টাৰ ভিডিঅ' আমি দেখাই আছোঁ আপোনালোকক আহত লোকক ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে তাতে তেওঁলোকৰ চলি আছে চিকিৎসা আকৌ এবাৰ জনাইছোঁ যে সাগলিয়া গেট ধুবুৰীত কোৱাৰেণ্টাইন চেণ্টাৰত বহুতো লোক আহত তাত ধুমুহাৰ তাণ্ডৱ ধুমুহাই ধ্বংসলীলা চলালে